আমি আজি এই ভিডিওটোত ইংৰাজীৰ 5টা ওয়াৰ্ড ডিসকাস কৰিম। প্ৰথম ওয়াৰ্ডটো হৈছে এভৰ। এভৰটো হৈছে এটা ভাৰ্ব। ইয়াৰ মিনিং হৈছে feeling of complete hatred, to hate a way of behaving or thinking, to regard with extreme aversion. মানে কোনোবা এটা বস্তু যদি আমি খুব বেছিকৈ বেয়া পাওঁ বা খুব বেছিকৈ আমি ঘৃণা কৰো তেতিয়া আমি এভৰটো ইউজ কৰিব পাৰো। এভৰটো আমি সেন্টেন্সত কেনেকৈ ইউজ কৰিব পাৰো? এটা এক্সাম্পল হৈছে we ever any amendments in the citizenship bill that may put our future at risk. আমি citizenship bill খনৰ এনেকুৱা কোনো সংশোধন নিবিচাৰো যিটোৱে আমাৰ ভৱিষ্যতটো সংকটলৈ ঠেলি দিয়ে। গতিকে আমি ever wordটো সেন্টেন্সত এনেকৈ ইউজ কৰিব পাৰো। ইয়াৰ synonyms হৈছে abominate, execrate, hate, loathe, detest। আৰু antonyms হৈছে love, admire। next wordটো হৈছে adept। এইটো এটা adjective। ইয়াৰ মিনিং হৈছে having a natural ability to do something that needs skill, highly skilled, very proficient, expert। মানে খুব দক্ষ, খুব মানে নিপুণ, খুব পাৰ্গত এইবিলাক বুজাবলৈ আমি adept wordটো ইউজ কৰিব পাৰো। এটা এক্সাম্পল হৈছে she is adept in handicrafts। তাই হস্তশিল্পত খুব পাৰ্গত, খুব দক্ষ। গতিকে আমি adept wordটো সেন্টেন্সত এইদৰে ইউজ কৰিব পাৰো। ইয়াৰ সিনোনিম হৈছে good, practiced, skillful, proficient, expert। আৰু এন্টোনিম হৈছে unskilled, bad, incompetent, unprofessional। next wordটো হৈছে affliction। afflictionটো হৈছে এটা noun, a condition of pain, suffering or distress, a cause of great suffering or distress। দুখ, যন্ত্ৰণা, কষ্ট এইবিলাক বুজাবলৈ আমি affliction wordটো ইউজ কৰো। বা কিবা যদি আমি বেমাৰত যদি ভুগি কষ্ট পাই থাকো তেতিয়া আমি afflictionটো ইউজ কৰিব পাৰো। afflictionটো আমি সেন্টেন্সত কেনেকৈ ব্যৱহাৰ কৰিব পাৰো তাৰ দুটা এক্সাম্পল হৈছে এটা হৈছে flood is the biggest affliction of the people of Assam। বানপানী অসমৰ মানুহৰ বাবে এটা ডাঙৰ যন্ত্ৰণা। next sentenceটো হৈছে her father died in lung affliction for working in the mines। তাইৰ বাপেক খনিত কাম কৰাৰ বাবে তাইৰ বাপেকৰ লাংছত বেমাৰ হৈছিল, গতিকে তেওঁ মৃত্যু হৈছিল। ইয়াৰ synonyms হৈছে distress, sorrow, sadness, trouble, martyrdom। Antonyms হৈছে comfort, happiness, delight, pleasure, contentment, joy, relief। next wordটো হৈছে audacious। audaciousটো হৈছে এটা adjective। ইয়াৰ meaning হৈছে daring and unconventional, extremely bold, recklessly brave, fearless। খুব দুঃসাহসী, সাহসী, নিৰ্ভীক এনেকুৱা বস্তু বুজাবলৈ আমি audaciousটো ইউজ কৰো। এটা এক্সাম্পল হৈছে সেন্টেন্স এটা এক্সাম্পল হৈছে Arunima Sinha is very audacious, despite an amputee she climbed Mount Everest and hoisted the national flag of India। অৰুণিমা সিনহা খুব সাহসী আছিল, খুব নিৰ্ভীক আছিল। তেওঁ এটা ভৰি নথকা সত্ত্বেও তেওঁ মাউণ্ট এভাৰেষ্ট বগাইছিল আৰু ইণ্ডিয়াৰ নেশ্যনেল ফ্লেগখন তাত উৰুৱাইছিল। গতিকে আমি এনেকৈ অডেচিয়াছটো ইউজ কৰিব পাৰো। সিনোনিমছ হৈছে brave, bold, dauntless, fearless, adventurous, courageous, daredevil। আৰু এন্টোনিমছ হৈছে afraid, cowardly, timid, fearful, reserved, weak, cautious, careful। next wordটো হৈছে commensurate। এইটো এটা adjective। ইয়াৰ meaning হৈছে corresponding in size, amount or degree, proportionate, in a correct and suitable amount compared to something else। মানে এইটো অনুপাতিক, সমপৰিমাণ, সমান এইবোৰ বুজাবলৈ commensurate wordটো আমি ইউজ কৰো। ইয়াৰ দুটা এক্সাম্পল হৈছে সেন্টেন্সৰ এক্সাম্পল হৈছে you will get a salary increase commensurate with your additional responsibilities and work। তোমাৰ যোনবিলাক additional কাম আৰু ৰেসপন্সিবিলিটি হ'ব, কাম আৰু দায়িত্ব হ'ব, সেই হিচাপত তোমাৰ স্যালাৰিটো ইনক্ৰিজ কৰা হ'ব। So second sentence হৈছে students are demanding commensurate punishment for the people responsible for the anomalies occurred in recent PNRD exam। recent PNRD examত যিবিলাক খেলিমেলি হৈছিল, যিবিলাক অনিয়ম হৈছিল, তাৰ যোনবিলাক মানুহ ৰেসপন্সিবল আছিল, দায়ী আছিল, যিবিলাক মানুহ তেওঁলোকক উপযুক্ত শাস্তি দিবৰ বাবে ষ্টুডেন্টবোৰে ডিমান্ড কৰি আছে।
গতিকে নেক্সট সেন্টেন্সটো আমি 2 নম্বৰ সেন্টেন্সত আমি commensurate এনেকৈ ইউজ কৰিছো ইয়াৰ synonyms হৈছে comparable proportionate equivalent equal appropriate fitting antonyms হৈছে incompatible inadequate unfitting inappropriate unsuitable এই ভিডিওটোত আজি এই পাঁচটা ওয়ার্ডে মই ডিসকাস কৰিলো নেক্সট ভিডিওত মই আকৌ পাঁচটা ওয়ার্ড ডিসকাস কৰিম আশা কৰো আপোনালোকে মোৰ চেনেলটো চাই থাকিব